মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অন্য এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ 13 অধ্যায় অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া তাৰ এটি বিশেষ টপিক অৰ্থাৎ ডিচি মটৰ। ডিচি মটৰৰ কাৰ্যকলাপৰ বিষয়ে অতি সহজে বুজিবলৈ চেষ্টা কৰিম, ঠিক আছে? ডিচি মটৰ এটা কি বস্তুৰে গঠিত হয়? বস্তু এটা হ'বলৈ কিছুমান বস্তুৰে গঠিত হ'ব লাগিব, যিদৰে তোমালোকৰ ঘৰটো গঠিত হ'বলৈ ইটা, বালি, চিমেণ্টৰ প্ৰয়োজন হৈছে, ঠিক তেনেদৰে মটৰটো গঠিত হ'বলৈ কিছুমান বস্তু লাগিব, হয়নে নহয়? তো ডিচি মটৰ গঠিত হ'বলৈ কি বস্তুৰ প্ৰয়োজন প্ৰথমে সেইটো চাই লওঁ। পোনপ্ৰথমে আমাক চুম্বকীয় ক্ষেত্ৰ লাগিব। চুম্বকীয় ক্ষেত্ৰ আমি ক'ৰ পৰা পাম? চুম্বকীয় ক্ষেত্ৰ আমি পাম চুম্বকৰ পৰা, অৰ্থাৎ আমাক নৰ্থ পল আৰু চাউথ পল লাগিব। চুম্বকৰ দুটা মেৰু থাকে। চুম্বকৰ দুটা মেৰু থাকে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। উত্তৰ আৰু দক্ষিণ, নৰ্থ চাউথ, ঠিক আছে? ছেকেণ্ড আমি কি পাম? আমাক এটা পৰিবাহী কুণ্ডলীৰ প্ৰয়োজন হ'ব, যিটো আমি পৰিবাহী এডালৰ দ্বাৰা বনাব পাৰোঁ। পৰিবাহী অৰ্থাৎ যিকোনো এটা পদাৰ্থ যিয়ে বিদ্যুৎ পৰিবহণ কৰে, ঠিক আছে? বেলেগ একো বিশেষ বস্তু নহয়, একদম সাধাৰণ বস্তু। আৰু আমাক ডিচি মটৰ যিহেতু, ইয়াতে আমাক ডিচি ছাপ্লাই লাগিব। ডিচি ছাপ্লাই অৰ্থাৎ বেটাৰী, বেটাৰী আমাক প্ৰয়োজন হ'ব, ঠিক আছে? ডিচি মটৰৰ মূল নীতিটো কি হয় সেইটো জানি লওঁ। অৰ্থাৎ ডিচি মটৰ কিহৰ ওপৰত কাৰ্য কৰে সেইটো জানিব লাগিল। ডিচি মটৰ কাৰ্য কিহৰ ওপৰত কৰে? যেতিয়া প্ৰবাহ চালিত পৰিবাহী এডাল চুম্বক ক্ষেত্ৰৰ মাজত থৈ দিয়া হয়, তেতিয়া সেই পৰিবাহীডালে বলৰ অনুভৱ কৰে, ঠিক আছে? যেতিয়া প্ৰবাহ চালিত পৰিবাহী এডাল চুম্বক ক্ষেত্ৰৰ মাজত থৈ দিয়া হয়, তেতিয়া কি কৰে? সেই পৰিবাহীডালে এটা বলৰ অনুভৱ কৰে। আৰু সেই বলৰ দিশটো আমি ক'ৰ পৰা পাওঁ? ফ্লেমিঙৰ বাওঁহাতৰ নীতিৰ পৰা, ঠিক আছে? বাওঁহাতীয়া নীতি এনেকৈ দেখিছা নিশ্চয়, চিত্ৰ আছে তোমালোকৰ কিতাপত, সকলোৱে জানে চাগে, নাজানিলেও এবাৰ আৰু ডিছকাছ কৰি লওঁ বাওঁহাতৰ নীতিটো হয় কি। বাওঁহাতৰ নীতিৰ মতে যদি আমি আমাৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি তিনিওটাক পৰস্পৰে 90 ডিগ্ৰী হিচাপে ৰাখোঁ, তেন্তে বুঢ়া আঙুলিটোৱে এই পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ দেখুৱাব। এই যে অলপ আগত আমি ক'লোঁ পৰিবাহীডালে বল অনুভৱ কৰিব, সেই বলটোৰ দিশটো হ'ব লাগিল যে বলটো কোনফালে গৈছে, ইফালে নে ইফালে, কোনফালে গৈছে জানিব লাগিল। তো সেই বলটোৰ দিশ দেখুওৱাৰ কাৰণে আমাক ফ্লেমিঙৰ বাওঁহাতৰ নীতিৰ আমি সহায় লওঁ, ঠিক আছে? ফ্লেমিঙৰ বাওঁহাতৰ নীতিৰ মতে বুঢ়া আঙুলিয়ে ফৰ্চৰ মানে বলৰ দিশ দেখুৱাব, তৰ্জনী আঙুলিয়ে কি দেখুৱাব? বি অৰ্থাৎ চুম্বকীয় ক্ষেত্ৰৰ দিশ। চুম্বকীয় ক্ষেত্ৰ ক'ৰ পৰা কোনফালে গৈছে? উত্তৰৰ পৰা দক্ষিণ যায়, মানে সেইটো দিশটো কোনফালে, ইফালে নে ইফালে নে ইফালে, সেইটো আমাক কোনে দেখুৱাব? তৰ্জনী আঙুলিয়ে দেখুৱাব। আৰু মধ্যমা আঙুলিয়ে কি দেখুৱাব? এই পৰিবাহীডালত প্ৰবাহ কোনফালে চালিত হৈছে। ধৰি লোৱা এইডাল পৰিবাহীডাল, এই পৰিবাহীডালৰ ইফালে চালিত হৈছে নে ইফালে হৈছে নে ইফালে হৈছে নে ইফালে হৈছে, কোনফালে হৈছে সেইটো দেখুৱাব। কোনে দেখুৱাব? মিডিল ফিংগাৰ অৰ্থাৎ মধ্যমা আঙুলি। তো আমি সূত্ৰমতে যদি বহুৱাই লওঁ যে আমি দেখিছা ইয়াতে ছেটআপটো, উত্তৰ মেৰু দক্ষিণ মেৰু আছে, এইফালে আমাৰ কি গৈ আছে? চুম্বকীয় বলৰেখা গৈ আছে, ঠিক আছে? উত্তৰৰ পৰা দক্ষিণত গৈ আছে, মানে ডাইৰেকশ্যন কোনফালে? ইফালে। কি আছিল? বি, ইফালে লৈ ল'লোঁ, বি ল'লোঁ, ঠিক আছে? এইডাল পৰিবাহী ইয়াতে মাজত দেখুৱাইছোঁ, চোৱা এইটো ডাঙৰকৈ দেখুৱাইছোঁ, ইয়াতে লৈ ল'লোঁ, ইফালে গৈ আছে চুম্বক ক্ষেত্ৰ। এইবাৰ প্ৰবাহ কোনফালে চালিত হ'ব? বেটাৰীৰ প্ৰবাহ প্লাছৰ পৰা মাইনাছত আহি শেষ পায়, অৰ্থাৎ প্লাছৰ পৰা যাই আৰম্ভ হয়। এইটো প্লাছ পইণ্ট ডাঙৰকৈ দেখুৱাইছে না, এইটো প্লাছ। তো এনেকৈ যাই ইফালে যায়, ইফালেদি আহি এইদি সোমাব, ঠিক আছে? তো প্লাছে যদি ইফালেদি আৰম্ভ হৈছে, অৰ্থাৎ প্ৰবাহ কোনফালে হ'ব? ইফালে হ'ব। অৰ্থাৎ বি যদি ইফালে, আই ইফালে নহয়, আই ইফালে, ঠিক আছে? হাতখন উল্টাই ল'ব লাগিব, কিন্তু তোমালোকে এইটো শিকিব লাগিব। আইটো ইফালে, ঠিক আছে? অৰ্থাৎ এইবাৰ চালে কি গম পাম আমি? বুঢ়া আঙুলিটো কোনফালে হৈছে? তলফালে, দেখিছা? এইটো বুঢ়া আঙুলি তলফালে হৈছে। অৰ্থাৎ এই পৰিবাহীডালে তলফালে বল অনুভৱ কৰিব, বলৰ দিশ অনুভৱ কৰিব। অৰ্থাৎ এই পৰিবাহীডাল এইফালে ঘূৰিব চেষ্টা কৰিব, এইফালে, ঠিক আছে? ইফালে। ঠিক তেনেদৰে এইখিনিয়ে যদি ইফালে ঘূৰিব চেষ্টা কৰে, এইটোৱে নিশ্চয় ইফালে ঘূৰিব চেষ্টা কৰিব লাগিব, তেতিয়াহে আমি এটা টৰ্ক পাম। ইকুৱেল এণ্ড অপজিট ডাইৰেকশ্যনত যেতিয়া ফৰ্চ আহে, তেতিয়া আমি এটা কি পাওঁ? টৰ্ক পাওঁ। এইটো যদি ইফালে যায়, এইটো ইফালে যাব লাগিব। এতিয়া সূত্ৰমতে হয়নে নাই চাওঁ আমি, ঠিক আছে?
এইটোৰ কাৰণে কি চালোঁ যে ইফালে বি চুম্বক ক্ষেত্ৰ মই শ্বৰ্ট ফৰ্মত ক'ম FBI এফ মানে ফ'ৰ্চৰ দিশ বি মানে চুম্বক ক্ষেত্ৰৰ দিশ আই মানে কাৰেণ্টৰ অৰ্থাৎ প্ৰবাহৰ দিশ ঠিক আছে বি আই তো এফ ইফালে তলত গ'ল তো এইটো উঠিব লাগে ওপৰত এইটোক চাওঁ এইবাৰ বি আই এইফালেদি আই যাই এইটোৰ কাৰণে আই ইফালে হ'ব চোৱা এইটোৰ কাৰণে কিন্তু এইডাল বাহুৰ কাৰণে নহয় এইটো বাহুৰ কাৰণে আইটো ইফালে দিশত হ'ব অৰ্থাৎ আই ইফালে হ'ব অৰ্থাৎ এফ কোনফালে ওপৰৰ ফালে তো আমি এইটোৱে পাই আছিলোঁ এইটো তলত গৈছে এইটো ওপৰত গৈছে এইটো তলত গৈছে এইটো ওপৰত গৈছে তেনেকৈ কি কৰিব এই বস্তুটো ৰোটেট কৰিব চেষ্টা কৰিব ৰোটেট কৰিব ঘূৰিব এনেকৈ ঘূৰি থাকিব আৰু এতিয়া এইটো যেতিয়া ঘূৰি থাকিব তেতিয়া আমি কি পাই যাম এটা মটৰ পাই যাম আৰু সেই মটৰৰ শক্তিটো আমি বেলেগ ঠাইত ইউজ কৰিব পাৰোঁ যেনে পানী উঠোৱা হ'ব পাৰে ক'ৰবাত যাত্ৰা কৰিব হ'ব পাৰে মানে কি যাত্ৰা অৰ্থাৎ এই বাইকৰ কথা কৈছোঁ সেইটো বেলেগ হয় তথাপিও যি কি নহওক মানে মটৰৰ বস্তুটো পাই যাম আমি মটৰ কেনেকৈ কাম কৰে সেই বস্তুটো পাই যাম ঠিক আছে কিন্তু এতিয়া ইয়াতে এটা কথা আহিল ইয়াতে মাজতে কি থাকিব ফাক থাকিব এই ফাকটোৱে কি কৰে এই ফাকটোৱে এই দুটা বাহুৰ মাজত প্ৰবাহৰ দিশটো এই যিটো প্ৰবাহৰ দিশ এইটো সলনি কৰাৰ চেষ্টা কৰে ঠিক আছে এতিয়া যদি বাৰে ই খালি ইফালে প্ৰবাহ পাই থাকে ইটো বাৰে উঠিব চেষ্টা কৰি থাকিব না তো ইটো সোমাব লাগিব তলত তেতিয়াহে বস্তুটো ঘূৰিব এনে ঘূৰিবৰ কাৰণে কি হ'ব লাগিব এবাৰ উঠিব লাগিব তলত নামিব লাগিব এবাৰ উঠিব লাগিব তলত নামিব লাগিব উঠিব লাগিব তলত নামিব লাগিব সেনেকুৱা হৈ থাকিব লাগিব সেইটো কোনে কৰে ইয়াতে কি থাকে স্প্লিট ৰিং বুলি থাকে কটা ফলা আঙঠি বুলি কোৱা হয় অসমীয়াত সেই স্প্লিট ৰিংটো ইয়াৰ লগত লাগি থাকে এই বস্তুটোৰ লগত আৰু এই স্প্লিট ৰিং দুটা এই ব্ৰাছত লাগি থাকে এই দুটা কি বুলি কোৱা হয় ব্ৰাছ এই ব্ৰাছ দুটা কেতিয়াও লৰে কোন দুটা বস্তু এই স্প্লিট ৰিং দুটা সেইটো উল্টি থাকে এই বস্তুটো ইয়াতে আহি পাব সিবাৰ ইয়াৰ পৰা প্ৰবাহ যাব ই আৰু অনুভৱ কৰিব ইফালে যাব সিবাৰ ই অনুভৱ কৰিব আৰু উল্টি আহিব এনেকৈ বস্তুটো চলি থাকিব বুজিছা আৰু কি হয় মটৰবিলাকত এনেকুৱা কুণ্ডলী ফালেকিতে থাকে সেইকাৰণে তোমালোকে অনুভৱ মানে কৰিব পাৰা যে ছাৰ এইটোতো এনেকৈ থকাতে প্ৰবাহ গৈছে বিদ্যুৎ চুম্বক ক্ষেত্ৰ গৈছে যেতিয়া এইখন এনেকুৱা হৈ যাব তো চুম্বক ক্ষেত্ৰটো পাৰে নহ'ব এদি তেতিয়া কেনেকৈ ঘূৰিব কিন্তু আমি যেতিয়া প্ৰেক্টিকেল লাইফত চাওঁ তেতিয়া ভালেকেইটা কুণ্ডলী দি এটা মটৰ বনোৱা হয় তো সেইকাৰণে আমি কি পাওঁ সেই মটৰটো নিৰন্তৰভাৱে ঘূৰি থাকে আৰু মটৰক কোনে পাৱাৰ দিয়ে DC ছাপ্লাই দিয়া হয় DC ছাপ্লাই দিয়াৰ কাৰণে এইটো বাৰে ঘূৰি থাকে কনষ্টেণ্ট এতিয়া যদি AC দিল হয় এইটো ক্ষেত্ৰত যিটো কনষ্ট্ৰাকশ্যন আমি কৰিছোঁ এইটো ক্ষেত্ৰত যদি AC পাৱাৰ দিল হয় এই মটৰটো নুঘূৰিল হয় এই মটৰটো বাৰে এনেকুৱা কৰি থাকিল হয় AC অৰ্থাৎ কি অল্টাৰনেট কাৰেণ্ট যাৰ দিশ বাৰে চেঞ্জ হয় এবাৰ ইফালে এবাৰ ইফালে আগা পাছা ঠিক আছে তো এইটো বস্তু খালি এনেকৈ থাকিল হয় কাৰণ এবাৰ ইফালে যাব খুজিল হয় কাৰেণ্টটো এবাৰ ইফালে আহিব খুজিল হয় যাব খোজে আহিব খোজে বুজিছা তো এইটো বহুত চিম্পলকৈ মই বুজাবলৈ চেষ্টা কৰিছোঁ তথাপিও যদি কিবা ডাউট থাকে মোক কমেণ্ট বক্সত জনাই দিবা মই আৰু চেষ্টা কৰিম যাতে তোমালোকে বুজি পোৱা আৰু বাকী পঢ়ি থাকা অল দ্য ভেৰি বেষ্ট